নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আৰু এটা নতুন ইনফৰমেশ্যন লৈ আহিছোঁ। যিহেতু নতুন বছৰ ভাবিছোঁ এতিয়াৰ পৰা অলপমান কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব। আৰু আজিৰ ইনফৰমেশ্যনটো হ'ল কেইদিনমান আগতে মই এটা শ্বৰ্টছ দিছিলোঁ, আপোনালোকে চাইছেনে নাইবা। তাতে মই কৈছিলোঁ যে আপোনালোকক কল খোৱাৰ বেনিফিটটো কম। একেবাৰে সৰু ইনফৰমেশ্যন। মই কিছুমান ষ্টাডি কৰি পালোঁ যে ৰিচাৰ্চাৰ কিছুমানে ৰিচাৰ্চ কৰিছে এই বিষয়ত। তেওঁলোকে কৈছে যে শিশুৱে যদি কল বা কমলাৰ ৰস খায় তেনেহ'লে তেনেকুৱা শিশুৰ গাত লিউকেমিয়া হোৱাৰ মাত্ৰাটো কমি থাকে। লিউকেমিয়া মানে হ'ল আপোনালোকে হয়তো জানে ব্লাড কেঞ্চাৰ ৰকে লিউকেমিয়া বুলি কোৱা হয়। আৰু যদি কল বা কমলাৰ ৰস খায় এজন শিশুৱে তেন্তে লিউকেমিয়া হোৱাৰ যিটো মাত্ৰা সেই মাত্ৰাটো কমি থাকে, কাৰণ ইয়াত এণ্টিঅক্সিডেণ্ট থাকে, লগতে ভিটামিন চি থাকে। আৰু ইয়াত আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ যে যিহেতু কলত ফাইবাৰ থাকে, কলত ফাইবাৰ থকাৰ কাৰণে কি হয় যে আমাৰ যিটো ব্লাড চুগাৰ লেভেল সেই ব্লাড চুগাৰ লেভেলটো কণ্ট্ৰলত থাকে। আৰু এইটো কৈছে আমেৰিকান ডায়েবেটিক এছ'চিয়েশ্যনে। সেইকাৰণে দেখিলে নহয় কল খালে আমাৰ কিমান বেনিফিট। একদম সৰু এটা বস্তু, হয়তো আমি অহা যোৱা কৰোঁতেও সদায় থাকে বা ঘৰতো থাকে, কিন্তু আমি গুৰুত্বই নিদিওঁ। কিন্তু চাওকচোন কিমান উপকাৰিতা আছে মানে কলৰ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদিহে মোৰ চেনেলত নতুন আপুনি আৰু ভাল পালে এটা কমেণ্ট কৰি দিব, যাতে মই আৰু এনেকুৱা ভাল ভাল ভিডিঅ'জ বনাবলৈ মটিভেটেড হওঁ। তেতিয়ালৈকে আহিছোঁ। থেংক ইউ ছ' মাছ। কিপ ৱাচিং।